হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজি বনাম লোকেল মুৰ্গী, লগত দিম আলু, পিঁয়াজ আৰু আদা নহৰু আৰু কেপচিকাম অকণমানো দিম বুলি ভাবিছোঁ। এয়া আমি যোগাৰখিনি কৰি ল'লোঁ। এয়া লোকেল মুৰ্গীত গোটেইখিনি মছলা আমি আগতে মিহলাই থৈ দিছোঁ, মানে মেৰিনেট কৰি থৈ দিছোঁ। এতিয়া আমি ইয়াতে তেল দি ল'লোঁ। তেলখিনি অলপমান গৰম হ'বলৈ দিম। তাৰপিছত আলুখিনি আমি ফ্ৰাই কৰি ল'ম। যিহেতু মুৰ্গী মাংস বনালে আলুখিনি ফ্ৰাই কৰি ল'লে ভাল লাগে। মই বনালে তেনেকৈয়ে বনাওঁ। এয়া চাব পাৰে আপোনালোকে। এতিয়া অকণমান সময় লাৰি দিলোঁ। এতিয়া তাৰ পাছত আলুখিনি উলিয়াই আমি এতিয়া তেজপাত দিলোঁ আৰু শুকান জলকীয়া এটা ফুটাই দিলোঁ আৰু পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হ'বলৈ দিম। যিহেতু ঠাণ্ডাৰ দিনত জুইত বনাই ভাল লাগে আৰু জুইৰ তাপ লৈ লৈ বনাই আছোঁ। মাংসৰ জুতি ল'ম। ঠাণ্ডা দিনত জুইত বনাই বেছি ভাল লাগে নহয় জানো গাইজ? এয়া চাওক, এতিয়া আমি ইয়াতে নহৰু, আদা আৰু জলকীয়া যিখিনি পিচি থৈ দিছিলোঁ সেইখিনি দি দিছোঁ। সেইখিনিও অলপমান ভাজি ল'ম। যিহেতু মাংসখিনি মই বনালে প্ৰথমতে নিমখ, হালধি আৰু জিৰা গুড়ি মিক্স কৰি আধা ঘণ্টামান সময় থৈ দিওঁ। তাৰ পাছত মাংসখিনি বনাওঁ। তেতিয়াহে নিমখ একেলগে দি দিওঁ। তেতিয়াহে মানে মাংসখিনি খাবলৈ ভাল হয় আৰু মানে গোটেইখিনি ধুনীয়াকৈ লাগি ধৰে আৰু। এয়া আমি আদা নহৰুখিনিও অলপমান ভাজি লৈছোঁ। যিহেতু অলপমান ভাজি ল'ব লাগিব কেঁচা গোন্ধটো যোৱালৈকে। এয়া এতিয়া আমি অলপমান গৰম পানী ব্যৱহাৰ কৰিম। যিহেতু মছলাখিনি অলপ লাগি ধৰা নিচিনা হৈছে, সেইকাৰণে পূৰা গৰম হৈ আছে মানে, সেইকাৰণে পূৰা ধোঁৱা ওলাই গৈছে। এয়া মছলাখিনি এতিয়া ধুনীয়াকৈ ভাজ খাই গ'ল। এতিয়া আমি মাংসখিনি দি দিছোঁ। এয়া মাংসখিনি দি দিছোঁ। লোকেল মুৰ্গীখিনি দি দিলোঁ। এয়া লাৰি দিছোঁ ধুনীয়াকৈ। লাৰি লাৰি ঢাকি এতিয়া আমি বনাই থাকিম। সিজি থাকিব ধুনীয়াকৈ। যিহেতু এইটো সাধাৰণভাৱে বনাইছোঁ, ইমান দেখাবলগীয়াও নাই। আজি দুপৰীয়া মানে এয়াই খালোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰোঁ ভিডিঅ'টো। মাজতে মানে ভিডিঅ' কৰা হোৱা নাছিলে, সেইকাৰণে পানী দিয়াৰ আগে আগেহে ভিডিঅ' কৰা হ'ল। এয়া চাব পাৰে। পানী দি দিলোঁ এতিয়া। যিহেতু লোকেল মুৰ্গীৰ জোল খাই খুবেই ভাল লাগে, সেয়া লোকেল মুৰ্গীৰ জোল খাম বুলি আজি লোকেল মুৰ্গী অনা হৈছিলে। এয়া কেপচিকামখিনিও দি দিলোঁ। ভাজি থাকোঁতে মানে কেপচিকামখিনি দিবলৈ পাহৰি গৈছিলোঁ, সেইকাৰণে দি দিলোঁ। এয়া চাওক কি ধুনীয়া হৈছে। লগতে মই তিলৰ চাটনি অলপো বনাইছিলোঁ। এয়া লোকেল মুৰ্গী হৈ গ'ল। মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব মোৰ চেনেলটো। আজিলৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহিম। এয়া চাওক, গৰমে গৰমে খোৱাহে কথা আৰু। আজিলৈ আহিছোঁ, বাই।